Hello friends, welcome to Digital Talks. Digital Talksৰ সকলো বন্ধু-বান্ধৱীলৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, যেনেকৈ যুগ পৰিৱৰ্তন হৈ আছে, সকলো ডিজিটেল হৈ আছে, ঠিক তেনেকৈ যিবিলাক ফ্ৰড আগতে চলি আছিল, সেই ফ্ৰড সকলেও তেওঁলোক কিন্তু ডিজিটেল হৈ আছে। আপোনাৰ এক ক্লিকত বা এটা OTPত কেনেকৈ আপুনি আপোনাৰ গোটেই বেংক একাউণ্ট খালী হৈ যাব, খালী কৰি দিব পাৰিব, বা আপোনাৰ গোটেই বেংক একাউণ্টৰ গোটেইখিনি টকা সি চুৰটোৱে বা সেই ফ্ৰড কৰাজনে তেওঁৰ চুৰি কৰি লৈ যাব, গোটেইখিনি তথ্য আপোনালোকক জনাম আৰু কি ষ্টেপ ফ'ল' কৰিব লাগিব, কেনেকুৱা কৰিলে আপোনালোকে সাৱধান থাকিব পাৰিব বা সতৰ্কতা অৱলম্বন কৰিব পাৰিব, গোটেইখিনি তথ্য আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাব। আপোনালোকে চাব পাৰে, মই এতিয়া OLXৰ ৱেবছাইটত আছোঁ আৰু ইয়াত আপোনালোকে চাব পাৰে এপল আইফোন 6 32GB, এইটোৰ প্ৰাইচ অনলি 11,900 দিয়া আছে। আৰু সাধাৰণ যিসকল গ্ৰাহক তেওঁলোকে কিন্তু সকলোৱে এটা আইফোন কিনিব বিচাৰে, আইফোন চলাব বিচাৰে, আৰু যেতিয়া ইমান কম দামত এটা আইফোন বা কিবা ব্ৰেণ্ডেড বস্তু এটা দেখে বা চকুত পৰিব, সহজতে ইয়াৰ ওপৰত ক্লিক কৰিব। আৰু এইটোৱে চুৰৰ আচল কৌশল বা ট্ৰেপ। এইবিলাক কিন্তু ফ্ৰড প্ৰডাক্ট। আপোনালোকে কিন্তু আপোনালোকৰ ঘৰৰ ওচৰতেই কিবা এড্ৰেছত দেখা পাব যে মোৰ ঘৰৰ ওচৰতেই এই এড্ৰেছটো দিয়া আছে, গতিকে মই ইয়াৰ লগত কণ্টেক্ট কৰিব পাৰোঁ। চুৰৰ কিন্তু এই যিটো কমিউনিটি বহুত ডাঙৰ হৈ গৈছে, আৰু গতিকে আপোনালোকে সকলো অনলাইন কিনা বেচা কৰোঁতে সাৱধান হ'ব লাগিব। এনেকৈ বহুত ফ্ৰড হোৱা বা ফ্ৰড কেছ আমি সচৰাচৰ বাতৰিত দেখা পাওঁ। এতিয়া আপোনালোকে চাব পাৰে, এইটো যিটো মই আপোনালোকক আইফোন দেখাইছিলোঁ, বা বহুতো এনেকুৱা থাকিব পাৰে যিবিলাক মানে এডভাৰটাইজমেণ্টবিলাক বেলেগ কাৰোবাৰ দি এডভাৰটাইজটো কপি কৰি বা সেই এডভাৰটাইজৰ যি ফটো আছে বা কিবা গাড়ীৰ যদি কোনোবা এডভাৰটাইজ দেখে, গাড়ীৰ গোটেই ফটোখিনি সি ডাউনলোড কৰি গাড়ীৰ RC-খন বা RC বা গাড়ীৰ তথ্য পাতিখিনি ডাউনলোড কৰি সি নিজে এডভাৰটাইজ দিয়ে আৰু কম প্ৰাইচত এডভাৰটাইজ দিব, যাতে কাষ্টমাৰ অতি সহজতে এট্ৰাক্টিভ হৈ যায়। শেহতীয়াকৈ এটা উদাহৰণ দিব বিচাৰিছোঁ, বা মোৰ ঘৰৰ ওচৰতে তেনে এটা ঘটনা ঘটিছে। এতিয়া এটা ছিষ্টেম ওলাইছে যে সকলো ৱালেট বা যিবিলাক অনলাইন ধৰি লওক ৰিচাৰ্জ হওক, ফোনপে হওক, গুগল পে হওক, এইবিলাকত এটা ছিষ্টেম ওলাইছে যে আপোনালোকে UPIৰ জৰিয়তে টকা ট্ৰেন্সফাৰ কৰিব পাৰিব। যদি আপোনালোকে UPI কৰে, বহুতে নাজানে UPIত কি কেনেকৈ কৰিব লাগে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে UPI কৰে, UPIৰ দ্বাৰা টকা ট্ৰেন্সফাৰ কৰে, যদি আপোনালোকে কাৰোবাক টকা পঠায়, তেতিয়াহে আপোনালোকক OTP দিব লাগিব, বা এটা OTP আহিব আপোনালোকৰ বেংকৰ পৰা, সেইটো আপুনি লিখিব লাগিব বা ছাবমিট কৰিব লাগিব। কিন্তু আপুনি যদি কাৰোবাৰ পৰা টকা ৰিচিভ কৰে, কোনোবাই আপোনাক টকা অফাৰ কৰে, তেনেহ'লে আপুনি কেতিয়াও OTP দিব নালাগে। এইটো কথা আপোনালোকে ভালকৈ মন কৰিব। তেনেকুৱা ইনচিডেণ্ট প্ৰায়ে হৈ থাকে যে আপুনি কিবা এটা এড দিলে বা দিয়াৰ পিছত, মই শেহতীয়া এটা ঘটনা আপোনালোকক জনাব বিচাৰিছোঁ যে এজন মানুহে তাৰ ঘৰৰ এটা ফাৰ্নিচাৰৰ এড দিছিলে, ধৰি লওক সেইটোৰ প্ৰাইচটো দিছিলে 1 লাখ ৰুপিজ। এতিয়া দিয়াৰ পিছত এটা ফ্ৰডৰ পৰা কল আহিল যে মই আপোনাৰ সেই ফাৰ্নিচাৰটো মোৰ পচন্দ হৈছে, মই আপোনাৰ সেইটো কিনিব বিচাৰিছোঁ, গতিকে মই আপোনাক 50,000 টকা, 1 লাখৰ বস্তুটো 50,000 টকা মই আপোনাক এডভান্স পে'মেণ্ট কৰি আছোঁ, সেইটো বুকিং কৰি আছোঁ, গতিকে মই আপোনাক পে'টিএমৰ দ্বাৰা এই টকাখিনি ট্ৰেন্সফাৰ কৰি আছোঁ 50,000, আপুনি টকাখিনি একচেপ্ট কৰক। এতিয়া সেই ফ্ৰডজনে কি কৰিলে, সি 50,000 টকা পঠোৱাতকৈ সি 50,000 টকাৰ ৰিকুৱেষ্ট পঠালে, 50,000 টকা বিচাৰি ৰিকুৱেষ্ট পঠালে। এতিয়া বিচাৰি যেতিয়া ৰিকুৱেষ্ট পঠায় কোনোৱে, তেতিয়া কিন্তু আপুনি চাব লাগিব, বা কোনোবাই যদি আপোনাক টকা পঠায়, তেতিয়া আপোনাক কোনো OTP দিব নালাগে, বা আপুনি যদি কাৰোবাক টকা পঠায়, তেনেহ'লে সেই ক্ষেত্ৰত আপোনাক অকল OTP দিব লাগিব। গতিকে তেতিয়া সেই মানুহজনে 50,000ৰ যিটো ৰিকুৱেষ্ট পঠাইছিল, সেই ৰিকুৱেষ্টটো সেই মানুহজনে একচেপ্ট কৰি ল'লে, আৰু তেওঁৰ একাউণ্টৰ পৰা 50,000 অট'মেটিক কটা গ'ল। যিহেতু UPIৰ লগত গোটেই আপোনাৰ বেংক একাউণ্ট জড়িত থাকে, গতিকে আপোনাৰ বেংক একাউণ্টৰ পৰা ডাইৰেক্ট টকাখিনি কটা যাব। গতিকে এইটো চুৰে বহুত এটা সুন্দৰ, মানে খুব এটা স্মাৰ্ট পন্থা লৈছে, সহজ সৰল সাধাৰণ মানুহৰ পৰা টকাত এটা বহুত মানে চিম্পল ষ্টেপ তেওঁলোকে লৈছে। আৰু বেছিভাগ মানুহে নাজানে UPIত যে কেনেকৈ কৰিব লাগে, একচেপ্ট কেনেকৈ কৰিব লাগে, বা OTP কেনেকৈ মাৰিব লাগে, কেতিয়া OTP দিব লাগে, এইখিনি তথ্য কিন্তু সকলো মানুহে নাজানে। ইয়াৰ উপৰি আপোনালোকৰ মোবাইলৰ যিবিলাক লিংক আহে SMS-ৰ জৰিয়তে, সেই লিংকবিলাকত সচৰাচৰ ক্লিক নকৰিব। সেই লিংকৰ জৰিয়তে সেই অনলাইন বহুত ফ্ৰড হৈ আছে মানুহৰ লগত,
আৰু আপোনালোকে কিনা বেচা কৰোঁতে বহুত সাৱধানতা অৱলম্বন কৰিব লাগিব গতিকে আপোনালোকক এঠাই ৰিকুৱেষ্ট বা পৰামৰ্শ দিব বিচাৰিছোঁ যে যদি আপোনালোকে OLX বা কোনো অনলাইনৰ পৰা বস্তু কিনা বেচা কৰে তেতিয়া সেই সময়ত কেতিয়াও আপোনালোকে এডভান্স পে'মেণ্ট নকৰিব বস্তু আপোনালোকে লোৱাৰ পিছতহে পে'মেণ্ট সদায় কৰিব আৰু ফোনপে' পে'টিএম Amazon Pay এইবিলাক কৰোঁতে আপোনালোকে কিন্তু যদি নাজানে তেনেহ'লে কেতিয়াও ব্যৱহাৰ নকৰিব বেলেগ কাৰোবাৰ পৰা পৰামৰ্শ লৈহে আপোনালোকে ব্যৱহাৰ কৰিব ইয়াৰ উপৰি বেছিভাগ OLX-ৰ ক্ষেত্ৰত ফ্ৰডবিলাক হৈ থাকে বেছিভাগ মানুহে OLX ইউজ কৰে বা OLX-ত এডবিলাক চাই বস্তুবিলাক চাই গতিকে আপোনালোকে এই যিবিলাক মোবাইল দিয়া আছে বা মোবাইলবিলাক বেছিভাগ ক্লন মোবাইল হয় কপি মোবাইল আপোনালোকে ছেম এই মোবাইলৰ আউটছাইড দেখিবলৈ পাব কিন্তু ভিতৰত কিন্তু একেবাৰে পুতুলাৰ নিচিনা সৰু ল'ৰা ছোৱালীয়ে যিবিলাক মোবাইল খেলে তেনেকুৱা মোবাইল এইবিলাক মোৰ ওচৰত আছে তেনেকুৱা এটা মোৰ ফ্ৰেণ্ড এজনে দিছে মোক গতিকে আপোনালোকে এই ক্লন মোবাইলবিলাক কেতিয়াও নল'ব সদায় অৰিজিনেল বস্তুখিনি ল'ব গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু এই ফ্ৰডবিলাকৰ পৰা বাচি থাকিবলৈ অলপ হ'লেও কিবা আপোনালোকে সহায় পাইছে এই ভিডিঅ'টোৰ পৰা আৰু তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু তলত কমেণ্ট কৰি জনাব এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আৰু চেনেলটো অলপ গ্ৰ' হ'বলৈ প্লিজ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ ওচৰলৈ প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ জয় হিন্দ জয় আই অসম